গাইজ নমস্কাৰ মই আনটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আশা কৰিলে আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি আমি এফালে গৈ আছোঁ মাৰ্কেটলৈ আৰু এফালে মা ভণ্টি আৰু এফালে পাপা গাড়ী চলাই আছে আৰু বলক যাওঁ এতিয়া এইখন হৈছে পাটকাই ৰিজৰ্ট এইখন ডিগবৈৰ DPS স্কুল হেল্ল' গাইজ এইফালে চাওক এখন ডিগবৈ RC এইখন হৈছে মাৰ্ঘেৰিটা কলিতা চুইটছ ইয়াত সকলো ধৰণৰ মিঠাই পোৱা হয় আপোনালোকে মাৰ্ঘেৰিটা আহিলে ল'ব পাৰিব এইফালে আহি পালোহি আৰু অকণমান দেৰি হয় আৰু এইফালে এপা আৰু এইফালে মা এইফালে ধুন দাদা হাই কৈ দিয়া হাই আৰু কিবা এটা কৈ দিয়া আমাৰ চিন্ময় আমাৰ ইউটিউব চেনেল খুলিছে ধুনীয়াকৈ খুলিছে আমাৰ মৰমৰ বন্ধুজনী আমি আহিলোঁ তাৰপিছত এনাই ঘৰৰ পৰা আহি আমি এপাহঁতৰ ঘৰত থাকিলোঁ কালি ভিডিঅ' কৰা নহ'ল এইফালে সুখাম দাদা আহি গ'ল আজি আমাৰ এনাই সকাম আছে বলক চাওঁ বলক এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ এইফালে বৌমাৰ দোকান হেল্ল' গাইজ এইখন হৈছে মাৰ্ঘেৰিটা মহাবিদ্যালয় মাৰ্ঘেৰিটা কলেজ আমাৰ এনাই ঘৰ মাৰ্ঘেৰিটা কলেজৰ সন্মুখতে যি আমাৰ এনাই চমহীয়া সকাম আছে এইফালে প্ৰসাদ এইফালে ভাত দাইল আৰু এইফালে মিক্স চব্জি এইফালে ককাজনে মছলা ভাজি বনাই আছে আৰু এইফালে ফুলকবিৰ লগত মাছ Monty sekolah dah.
ষ্টেচন এপাহঁতক থ'বলৈ কাৰণে এপাহঁতে আজি যাবগৈ নামটিলৈ আমি আজি ঘৰলৈ যাবলৈ আহিছোঁ কালি পৰহি সকাম খাব আহিছিলোঁ এইফালে এপাহ আজি আমি যামগৈ এপাহঁতে গ'লগৈ